গাইজ PM Pallabi নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মই ভালে আছোঁ। তো আজি দেখা পাইছে অকণমান টিপটপ দেখা পাইছে চাগে। এইকেইদিনটো ঘৰুৱা ভিডিঅ' দি আছিলোঁ। আজি মই কলকাতা যাব ওলাইছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই ভালে ভিতৰে গৈ ঘৰ আহি আকৌ পাওঁহি আৰু ভাবিলোঁ গৈছোঁ যেতিয়া আপোনালোককো লগত লৈ যাওঁ। আৰু এটা কথা এইখিনিতে ক'বলৈ বাকী থাকি গ'ল, মানে মই কাৰ লগত গৈ আছোঁ, ইমান দূৰ যে যাম, কোনোবাটো লগ লাগিব। তেখেত মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। তো অলপ পাছতে আপোনালোকে দেখা পাই আছে বাৰু। বেছি দেৰি নকৰোঁ মই তেখেতক দেখাবৰ কাৰণে, আপোনালোকে চিন্তা কৰিব নালাগে। তো এতিয়াও দেৰি নকৰোঁ, ভিডিঅ' ইয়াতে যদি কৰি থাকোঁ তেতিয়াহ'লে বাকীখিনি কেতিয়া দেখাম। সেইকাৰণে লগে ভাগে ব'লক যাওঁ কলিকতালৈ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। তো দূৰলৈ যোৱাৰ আগতে আমাৰ আগত মায়ে কি কৰে মই দেখাই দিছোঁ দেই। মানে মানুহে ৰাস্তাই পদূলিয়ে একো এটা নহয় ভাল মতে যোগ বছৰেকীয়া সকামখনলৈকে এই পাণ তামোল এটা আগবঢ়াইছিল দেই। ফাইনেলি মই বেগ চেগ লৈ ৰেডি হৈ গ'লোঁ। এয়া দেখা পাইছোঁ বেগ, আৰু এয়া মাদাৰ। তো গৈ থাকোঁ, বাই বাই। ঠিক আছে। আৰু এইফালে বাইদেউ বেগ লৈ আহি গৈছে, আহি যা বাই বাই মেডাম। পুৰা একদম ট্ৰলি বেগ লৈ আহি আছে ইয়াত পিছে মই এটা লৈ আছোঁ। সেইখিনি ইমান আনিব নোৱাৰোঁ ন, দুটা বেগ এইখিনি লৈ দিছে। বাকীখিনিতো মোৰে কাম হ'ব। এতিয়া গৈ কি পাওঁ গাড়ী সেইটো চাব লাগিব ন, ইয়াৰ পৰা যাবলৈ। আজি কোনো নাই মোক থ'বৰ কাৰণে, মই অকলে অকলে গৈ আছোঁ। এইখিনি বাই ওলাই দিব, তাৰপাছত কি পাওঁ তাতে। ফাইনেলি আমাৰ নিউ তিনিচুকীয়া জংচন আহি পাই গ'লোঁ। আহিয়ে দেখা পাই গ'লোঁ মোদীজীক। মোৰ পাৰ্টনাৰ পাই গ'লোঁ। আমনি লাগি গ'ল বহি। আমনি লাগিলে তো বহি ট্ৰেইন ষ্টেচনটো আহি পাই গ'লোহি। ইয়াতে বহুত ধুনীয়া ধুনীয়া কেইটামান পেইণ্টিং বনোৱা আছে। তো আপোনালোকক দেখাই দিছোঁ। প্ৰতিটো পেইণ্টিঙৰ বিষয়ে ইমানখিনিতো কৈ যোৱাটো সম্ভৱ নহয়। চ' মই আপোনালোকক দেখাই গৈছোঁ, মানে বহুত ভাল লাগে দেখিবলৈ। আৰু এয়া চাওক আমাৰ মৰাণ সমাজৰ মানে বিহু নৃত্য এইফালে প্ৰদৰ্শন কৰি আছে। খুব ভাল লগা মানে সঁচাকৈ কিছুমান দৃশ্য মানে ইয়াতে অংকন কৰি ৰাখিছে। এয়া অসম বুলি ক'লেতো বিহু মেইন। মোৰ আটাইতকৈ বেয়া লগা কাম এইটোৱে। তো ট্ৰেইনতে ইয়াত লৈ থকাটো ইমান দেৰি যে হৈ গ'ল, লৈ আছোঁ। ফাইনেলি আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল, আৰু এতিয়া চব খালী হৈ আছে। এইফালে খুৰা আৰু এইফালে মই, আমি দুজন বহি গৈ আছোঁ। তো আপোনালোকে কওক প্লিজ হেপী জাৰ্ণি বুলি, তেতিয়া ভাল লাগিব ন। গৈ আছোঁ। ৰাতি হৈ গ'ল, এতিয়া শুই যাওঁ। আৰু পুৰা শুইয়ে গ'ল, চবেই শুই গ'ল। আৰু পাইছিলোঁ অকলে অকলে শুই যাওঁ। ৰাতিপুৱা লগ পাইছোঁ কি কওঁ মানে, তাৰপিছত এটা আহি আছে। মানে একচুৱেলি আমি টিকেটটো অলপ বেলেগ জেগাত কাটিলোঁ, সেইকাৰণে হৈছে এনেকুৱা। নহ'লেতো ইমান নাহে তেনেকৈ মানুহ। ইমাৰ্জেঞ্চি হ'ল, ইমাৰ্জেঞ্চি টিকেটৰ কাৰণে আমি কি ক'ম আৰু স্লিপাৰতে আহিবলগীয়া হ'ল। আকৌ আহি গ'ল লাল চাহ চব আহি গৈছে। নন ষ্টপ আহিব এতিয়া বনাব। ত' ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আমনি লাগি গৈছে। খুৰাই মানে পাৰ্টনাৰ পাই গ'ল টাইমটো পাছ কৰিবৰ কাৰণে। অকণমানিজনী পাই গ'ল, অকণমানিজনীৰ লগতে পূৰা খেলি খেলি গৈ আছে গোটেই ৰাস্তা। ৰাতিপুৱাৰ পৰা মানে খুৰাই তাৰ লগতে খেলি আছে। মই অকলে অকলে ব্লেংকেট দোকানী আহিলে নিচিনা লাগি গৈছে তোমালোকক। ব্লেংকেট দোকানী আহিলে নিচিনা লাগি গৈছে। এইফালে আকৌ হৈ গ'ল চানা। টাইমখিনিতো এনেকৈ মানে মানুহবোৰ ইমান অহা যোৱা কৰি থাকে বা দোকানবোৰ আহি থাকে। খুব ভাল লাগিলে, ধুনীয়াকৈ পাৰ হৈ গ'ল টাইমটো। আৰু খালি সন্ধিয়া সময়খিনি নামি অহাৰ লগে লগে অলপ মোৰ লাগে আৰু ৰাতিও তেনেকৈ ইমান শুব নোৱাৰি। ট্ৰেইনততো কেনেকৈ শুব নোৱাৰোঁ, তো সেইটোতো আপোনালোকে জানেই নিশ্চয়। সেইকাৰণে অকণমান ৰাতি ভাগটো অকণমান বেয়া লাগে। বাকী দিনৰ টাইমখিনি কিন্তু
আহি থাকোঁতে কি ক'ম আৰু ফাৰ্ষ্ট টাইম বৰ লাগিছিলে আৰু এতিয়া আহি ভালে লাগিছে তো ইয়াত কেইজনমান ভণ্টি পালোঁ তো কাক লগ পাইছে দুজনী ভণ্টি কোন আন্ধাৰ লাগিছে দেখিবৰ কাৰণে তোমালোকে নামকেইটা কৈ দিয়া মোৰ নাম জেচমিন ফুকন মোৰ নাম মনীষা ভৰালী মৰণী অ'কে মোৰ ঘৰ শিৱসাগৰত বা খেলিব যোৱা ন খেলিব যাম অ'কে কি খেলা কৈ দিয়া আমি থ্ৰ'বল খেলিব যাম অঁ হাৰিয়ানাত খেলিব হাৰিয়ানাহে আহিছে কি বুলি কয় ঝাৰখণ্ডত ঝাৰখণ্ডত খেলিব যাম অ'কে অল দ্য বেষ্ট আৰু মোৰ একদম মোৰ চেনেলৰ গোটেই পৰিয়ালৰ ফালৰ পৰা তোমালোকে আকৌ মানে বেষ্ট অফ লাক দিছোঁ আৰু জিকি আহিবা আৰু মানে অঁ যাতে তোমালোকক মানে গম পাব পাৰোঁ যে বা জনাব পাৰোঁ যে তোমালোকে জিকি আহিছা বুলি তেতিয়াতো ভাল লাগিব ন ট্ৰাই মাই বেষ্ট আশা ট্ৰাইং আমাৰ বেষ্ট ভাল লাগিলে তোমাক লগ পাই থেংক ইউ মানে ভিডিঅ' কৰি আছা বুলি আমি গম নাপাওঁ ফাইনেলি এতিয়া গম পাইছোঁ যে তুমি ভিডিঅ' কৰি আছা মানে অথনিৰ পৰা বহুত কিবা কিবি সিহঁতৰ মানে যি এক্টিং কৰি আছে বা যি উৎপাত কৰিছে গোটেইখিনি উঠাই আছোঁ সিহঁতি গম পোৱা নাছিলে তো এতিয়া শেষত গম পালেগৈ তো সেইকাৰণে চিনাকি কৰি দিলোঁ আপোনালোকক মানে কোনে কি কৰি আছিলে সেইখিনি দেখাই দিলোঁ অকণমান নিশ্চয় ভাল লাগিল আপোনালোকক লগ পাই মোৰতো ভালেই লাগিল বেলি ডুবু ডুবু কৰা অৱস্থা আৰু এইফালে এতিয়া হাল পাইছেহে নাজানো আৰু কি খেতি কৰিব ধানৰ খেতিটো শেষ হৈ গ'ল এইবোৰ নৰা আছে পথাৰত জেগাখিনি দেখি বহুতেই ভাল লাগিলে তো আপোনালোকে যদি কেতিয়াবা আহে তেতিয়াহ'লে মন কৰিবচোন গুমানীহাটৰ ষ্টেচনৰ ওচৰৰ কাষৰ যিখিনি ঠাই হয় মানে বহুত ধুনীয়া লাগিছে চাই ফাইনেলি আহি পাই গ'লোঁ সেই ঘৰৰ ষ্টেচন আৰু ইয়াত ইমানে মানুহৰ ভিৰ আছিলে ওলাই আহিব পৰা নাছিলোঁ মোবাইলটো ওলাব পৰা নাছিলোঁ এতিয়া ওলাইছোঁ দেখাই দিছোঁ এবাৰ এতিয়াতো এইখিনি খালী আছে আৰু আহি এইফালে এক্সিট আৰু পাছে পাছে ঘূৰা আহি আছে হাওৰা ষ্টেচন আন্ধাৰ আন্ধাৰ হৈ আছে বহুত সোনকালে আজি পাই গ'লোহি তো ইয়াততো য়েল্ল' টেক্সি ফেমাছ হয় সেইটো আপোনালোকে গম পায় ইয়াৰ ট্ৰেফিক পুলিচ ওচৰতে আছে তো কলকাতা আহিছোঁ যেতিয়া বেলেগ অ'ভাৰ নহয় আমি ইয়াত যাম ইয়াত য়েল্ল' কালাৰ টেক্সিত যাম তো আপোনালোকে যদি আহে কেতিয়াবা হ'লে ইয়াত য়েল্ল' কালাৰ টেক্সিত উঠি যাব ফুৰাবলে আন্ধাৰ হৈ আছে এতিয়া ভাড়া গাড়ী ইফালে পূৰা লাইন হৈ আছে আৰু বেকগ্ৰাউণ্ডত আপোনালোকে দেখা পাইছে চাগে হাওৰা ব্ৰিজ আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ নতুন এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাই আছোঁ আজিলৈ বাই বাই